হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছা তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। তোমালোকে নিশ্চয় জানা মেট্ৰিক পৰীক্ষাত প্ৰতি বছৰে এটা নহয় এটা ছাবজেক্টৰ কুৱেশ্যন পেপাৰ অতি টান আহে। তোমালোকে যদি মেট্ৰিক 2025ৰ কুৱেশ্যন পেপাৰবোৰ চোৱা তাতে তোমালোকে দেখিবলৈ পাবা যে ছ'চিয়েল ছায়েন্সৰ পেপাৰখন অতি টান আহিছে। তো বহুতৰে মনত প্ৰশ্ন আছে যে 2026ত কোনখন পেপাৰ অতি টান আহিব। মই এইটোক লৈ ৰিচাৰ্চ কৰিছোঁ আৰু ৰিচাৰ্চ কৰাৰ পিছত মই গম পালোঁ যে 2026 মেট্ৰিকত কোনখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ অতি টান হ'বলৈ গৈ আছে। তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি যাই পিনে ছাবস্ক্ৰাইব কৰা, কাৰণ আমি এইটো চেনেলত ক্লাছ 10 নাইবা HSLC কেণ্ডিডেটবিলাকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি থাকোঁ। আৰু এতিয়ালৈকে আমি হাফ ইয়াৰলি কুৱেশ্যন পেপাৰবোৰৰ ডিছকাছ কৰিলোঁ আৰু HSLC 2026ৰ সকলো ছাবজেক্টৰ ইলেক্টিভৰ যিমানখিনি ছাবজেক্ট আছে আৰু এনে যিমান ছাবজেক্ট আছে সকলোবিলাক ছাবজেক্ট আমি ডিছকাছ কৰিলোঁ। তো তোমালোকে যাই কিনে দেখিব পাবা, তো তোমালোকে যাই পিনে চিলেবাছবিলাক দেখিব পাৰা। তো আমি মেইন টপিক লৈ আহোঁ। যদি তুমি 2023 HSLC ইংলিছৰ পেপাৰখন চোৱা তাতে তুমি দেখিবা যে ইংলিছৰ পেপাৰখন টান আহিছে। তাৰপিছত তোমালোকে HSLC 2024ৰ পেপাৰখন যদি চোৱা তাতে তোমালোকে দেখিবা যে মেথছৰ পেপাৰখন অতি টান আহিছে। আকৌ তোমালোকে যদি HSLC 2025ৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন চোৱা তাতে তোমালোকে দেখিবা যে ছ'চিয়েল ছায়েন্সৰ পেপাৰখন বহুত বেছি টান আহিছে। আৰু বহুতে কয় 2025ৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন UPSC APSC নীট লেভেলৰ পেপাৰ হৈছে বুলি বেছিভাগ মানুহে কয়। তো আমি মেইন কথালৈ আহোঁ। তো এতিয়া কথা হৈছে কোনখন পেপাৰ বেছি টান আহিব। তোমালোকে দেখিব পাৰা যে HSLC 2023ত ইংলিছৰ পেপাৰখন টান আহিছে, HSLC 2024ত মেথছৰ পেপাৰখন টান আহিছে, আকৌ HSLC 2025ত ছ'চিয়েল ছায়েন্সৰ পেপাৰখন টান আহিছে। তো HSLC 2026ত জেনেৰেল ছায়েন্সৰ পেপাৰখন টান হোৱাৰ বেছি চান্স আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026 দিবা তোমালোকৰ ইতিমধ্যে হাফ ইয়াৰলি এক্সাম শেষ হ'ল। চ' হাফ ইয়াৰলি পেপাৰবোৰ যদি তুমি ডিষ্ট্ৰিক্ট ৱাইজ চোৱা তেন্তে তুমি দেখিবলৈ পাবা যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি জেনেৰেল ছায়েন্সৰ ছাবজেক্টৰ কুৱেশ্যন পেপাৰখন বহুত টান আহিছে। তো তোমাক মেট্ৰিক 2026তো জেনেৰেল ছায়েন্সৰ পেপাৰখন টান হোৱাৰ বহুত বেছি চান্স আছে। এইবাৰ জেনেৰেল ছায়েন্স ছাবজেক্টটোৰ কুৱেশ্যন পেপাৰ টান হোৱাৰ 80% চান্স আছে। চ' ষ্টুডেণ্টছ তোমালোকে জেনেৰেল ছায়েন্সৰ ছাবজেক্টটো কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িবা, কিয়নো জেনেৰেল ছায়েন্স ছাবজেক্টটো কনচেপচুৱেল ছাবজেক্ট হয় আৰু বেছিকৈ কুৱেশ্যন প্ৰেক্টিচ কৰিবা। আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে।